সুনিতা আৰু বুছ উইলমে ফ্লৰিডাৰ সাগৰত সুকলমে অৱতৰণ কৰিলে স্পেচ এক্সৰ সেইখন যান। আজি পুৱতি নিশা ভাৰতীয় সময় অনুযায়ী 3:27 পৃথিৱীলৈ ঘূৰি আহিল সেই দুয়োগৰাকী মহাকাশচাৰী। লগত আহিছে আন দুয়োগৰাকী মহাকাশচাৰী সুনিতা উইলিয়ামছ আৰু বুছ উইলমৰক উষ্ম আদৰণি জনালে নাছাই। And splashdown, Crew 9 back on Earth. সুনিতা আহি গ'ল বোলে, ভাল লাগিল দেই। সুনিতা আহি গ'ল। পৰা আহি গ'ল বোলে। কোন আহি গ'ল? এই যে নৰ্মা ফাঁচি আছিল। ঐ সুনিতা উলিয়াম। যোৱাকালি ৰাতি 3টাতে আহি পালে। কালি আহিলে বোলে। তই ইমান দিন কেনেকৈ খাই বৈ দিয়া আছিলো? আজিকালি খাদ্য আনিব নালাগে, টেবলেট কেপচুল ল'লেই হৈ গ'ল। হাগা মুটা নালাগে। আগামোটাৰ টেবলেট এটা কিমান থাকিব? চাইন্সৰ যুগ। এই আজিকালি টেবলেট আৰু কেপচুল লৈ যায়। হাগা মুটাও নালাগে। এই টেবলেট এটা খালি কি থাকিব? বহুত আগত 9 মাহ কেনেকৈ আছিলো? সিহঁতৰ কিবা চিন্তা টেনশ্যন নাছিল নেকি? টেনশ্যন, কিন্তু কথাটো চিন্তা কৰিবলগীয়া। কথাটো হয়। এই 8 দিন নে 9 দিনৰ কাৰণেহে গৈছিল বোলে। কিবা বেলেগ মেডিচিন খাইছিল নেকি? প্ৰেছাৰটো মৰিয়ে গৈছিল হয়। কিবা এটা খাইছে সিহঁতে। আমাৰ মানুহে সন্ধিয়া হ'লে কোৱাৰ্টাৰ এটা কেনেকৈ খাওঁ সেইটো ধান্দা। তাতে আকৌ হেৰি কি গ্ৰহ এইটো, সেই তাতে 9 মাহ এটিএম চেটিএম একো নাই। নাই। ইয়াৰ পৰা পইচা পঠালে কিবা কিনি খাব, দোকানতো নাই। কি কয় তাত ক'ত দোকান পাব আপুনি? সঁচা দেই, কিমান দিনে জীয়াই থাকিলে। আচৰিত আচৰিত। কিবা এটা নহয় কিবা এটা কৰিছে নিশ্চয়, নহ'লেতো 9 মাহ দিনটো সম্ভৱ নহয়। অমিতা হয় দেই পূৰ্ণ, চাইন্সকো কিন্তু মানিব লাগিব। ইমান দিন থকাৰ পিছতে ঘূৰাই লৈ আহিলে। আৰু সেই মাইকী মানুহজনী কম নহয় দেই, কম সাহসী নহয়। ইমান দিনৰ পিছতে তাই ঘূৰি আহিছে। বুজিছে পুণ্য, এই তোৰ মোৰ ল'ৰা ছোৱালীক যদি পঢ়াওঁ যদি সিহঁতে আকাশতে থাকিব পাৰিব। আৰু সুনিতাই প্ৰমাণ কৰি দিলে যে পুৰুষত কৰি মহিলা ওপৰত।